কথা মই কৈছোঁ যে কোনোবা গাঁৱত আহিছে নেকি ভিজিট কৰিবলৈ কোনো গাঁৱে ক'ব পৰা নাই তাৰপিছত কৈছোঁ যে এম পি আমাৰ আমিও যাতে সাহস কৰি আমি বহুত ভোট শিকাইছোঁ ভোট ভোট দছটো আপুনি কিমান জনা কিন্তু এইটো কথা সাহস কৰে যাতে এই ধৰণে মানুহ যাতে কিমান কৰিব ৰাইজবিলাকক যদি আমাৰ মাজত বিভাজন আনি বড়ো অনাবড়ো কৰি আমাৰ মাজত বিভাজন আনি তেখেতে ইমান দিন ৰাজত্ব কৰিলে খালি আমাক মানে ঠগি ৰাজত্ব কৰিব আমাৰ ইমোশ্যন আমাৰ চেণ্টিমেণ্টৰ লগত খেলি আমাৰ ভোটটো লৈ পিছত জিকাৰ পিছত একো আমাৰ কাৰণে একো নকৰিলে না তাতে মাত মাতিলে না কিবা কৰিলে বুজিছে না এতিয়া তেখেতে কৈছিল যে ইয়াত গাঁও পতন কৰিম অনাবড়ো গাঁও পতন কৰিম তো এতিয়া সেইটোতো আমাৰ মানে তৃতীয় বড়ো শান্তি চুক্তিতেই আছে এইটো গাঁও পতনটো আৰু অন্তৰ্ভুক্ত কোনোবাই যদি যাব বিচাৰে যাওক আমি আপত্তি নকৰোঁ বুজিছে না সেইটোতো আমাৰ চুক্তিতেই আছে এতিয়া আৰু হলিধৰা চৰণীয়াৰ দৰকাৰ নাই এই গাঁও পতনৰ কাৰণে আমাৰ বড়ো চুক্তিতেই আছে কাৰোবাৰ যদি ওলাব বিচাৰে ওলাব পাৰে কোনোবা যদি সোমাব বিচাৰে সোমাব পাৰে এতিয়া উল্টা যিবিলাকে আগত কৈছিল যে আমি বিটিআৰ বড়োলেণ্ডৰ পৰা ওলাম এতিয়া উল্টা কৈ আছে নাই আমাক ৰাখক আমাক ওলাই দিব নালাগে এনেকুৱা এটা পৰিৱেশ আহি গৈছে এতিয়া ইহঁতে যাব নিবিচাৰে বাহিৰত যাব নিবিচাৰে উল্টা নতুন যিবিলাক আগত বিটিআৰ ভিতৰত পৰা নাই আমাৰ বিটিআৰ আগতো বিটিএডি আছিল এইটোৰ ভিতৰত পৰা নাই সেই গাঁওবিলাক উল্টা কৈ আছে আমাকো লওক মোৰ ওচৰতো আহিছে এইফালে যে আমাকো লওক ভিতৰত সোমাই দিয়ক আমি বিটিআৰতে থাকিম তো এই পৰিৱেশটো যে আহিছে ধুনীয়া পৰিৱেশ কাৰ কাৰণে আহিছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব আমাৰ তেখেতসকলৰ যিবিলাকে স্বাক্ষৰকাৰী হয় তেখেতসকলৰ নেতৃত্বৰ কাৰণে এনেকুৱা ধুনীয়া পৰিৱেশ আহিছে যিটো আগত হায়দৰাবাদ মহিলানী কৰিব পাৰিলে মাজত বহুত বিভাজন আছে কিন্তু এতিয়া আমি সেই বিভাজনকাৰী ষড়যন্ত্ৰটো নচলিব চবেই বুজিছোঁ কাৰণ এতিয়া বৰ্তমান আমাৰ দল আমাৰ চৰকাৰ সব জাতি জনগোষ্ঠী গৈছে 3 বছৰত প্ৰমাণিত হৈছে আৰু সবতকৈ ভাল পাব্লিক পাইছে এই 3 বছৰৰ পৰা অশান্তি নাই ইয়াত কোনো বোমা ফুটাফুটি নাই কোনো গোলাগুলি নাই কাৰো মনত এই আগৰ নিচিনা ভয় নাই বুজিছেনে এইটো পাব্লিকে সব জাতি জনগোষ্ঠীয়ে বহুত ভাল পাইছে আৰু সেইকাৰণে চিফ ছাৰৰ ওচৰত মই চাই আছোঁ একদম মাইনৰিটিৰ পৰা এভেইলেবল পুৰা টিম আহি আছে ৰাজবংশীৰ পৰা আহি আছে আমাৰ আদিবাসীৰ পৰা আহি আছে আধাৰ পৰা আহি আছে নেপালী বৰ্ষাৰ পৰা আহি আছে বড়োতো আমাৰ আছে তো সবেই আহি আছে সবেই ভাল পাই আছে তো এইটোৱে প্ৰমাণ যে এতিয়া হীৰা চৰণীয়াৰ আৰু ৰাজনীতি নচলিব 1 নম্বৰ কথা দ্বিতীয় নম্বৰ কথাটো হ'ল যে তাৰ যিটো ভোট আছিল সেই ভোটটো প্ৰায় 2.5 লাখ ভোট কাটা গ'ল কেনেকুৱা কাটা গ'ল এই যে সমষ্টি যে পুনৰ নিৰ্ধাৰণ হ'ল ডেলিমিটেশ্যন হৈ গ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ এই সমষ্টি পুনৰ নিৰ্ধাৰণত প্ৰায় তাৰ আগত আমাৰ 500 কোকৰাঝাৰ লোকসভা সমষ্টি আছে এতিয়া আমাৰ একদম কোকৰাঝাৰ লোকসভা সমষ্টি হৈ গ'ল এতিয়া তাৰ প্ৰায় 2.5 লাখ প্লাছ ভোট বাহিৰত গুচি গ'ল বেলেগ বেলেগ সমষ্টিত গুচি গ'ল তো সেই 2.5 লাখ ভোট এই ডাইৰেক্ট মাইনাছ নাপায় আৰু 2.5 লাখ আগত যিটো পাইছিল ডাইৰেক্ট মাইনাছ আৰু এইফালে ভাল পৰিৱেশ পোৱাৰ কাৰণে ইয়াতো মাইনাছ তো ক'ত জিকিব কিটো আমি জিকিব নোৱাৰে তাৰ কোনো জিকাৰ অংক নাই সেইকাৰণে বেকাৰ ভোট নষ্ট কৰি লাভ নাই হীৰা চৰণীয়া যদিও বা উঠে কোনো ভোট নষ্ট কৰি লাভ নাই জিএছটিৰ পৰা যদিও বা উঠে কোনো ভোট নষ্ট কৰি লাভ নাই টছ লাইট যদিও বা উঠে ভোট নষ্ট কৰি লাভ নাই আৰু জিকাৰ অংক শেষ একদম নাই বুজিছে না আৰু চবতকৈ ডাঙৰ কথা হ'ল 2 বাৰ সি মানে এছটিৰ চাৰ্টিফিকেট লৈ ভুৱা চাৰ্টিফিকেট লৈ সি এমপি খেলিছে এতিয়া হাইকোৰ্টত তাক এতিয়া খেলিব নিদিব এনেকুৱা হৈ গৈছে এতিয়াতো এইবাৰ চাগে খেলিব নোৱাৰা হ'ব ভুৱা প্ৰমাণ ভুৱা ট্ৰাইবেল চাৰ্টিফিকেট লৈ খেলিছে বুজিছে না এতিয়া হাইকোৰ্টত কেছ চলি আছে এতিয়া প্ৰায় তাৰ এতিয়া নাকচ কৰি দিব চাগে সি এতিয়া চাগে ইলেকশ্যন খেলিবই নোৱাৰিব তেনেকুৱা হৈ গৈছে তো সেইটো আমাৰ কাৰণে এটা হীৰা চৰণীয়া বিষয় লৈ ৰাইজে যদি কিবা কৰে কয় এইটো কথাটো যাতে আপোনালোকে বুজাব পাৰে দ্বিতীয়তে হ'ল এতিয়া আমাৰ ওচৰত কোন আছে এতিয়া বিপিএফ আছে না নাঙল চিহ্ন আছে এতিয়া বিপিএফৰ অৱস্থাটো আপোনালোকে নিজেও জানিব লাগে ৰাইজকো জনাব লাগে যে যোৱা 17 বছৰত যিসকলে ৰাজত্ব কৰিলে ক্ষমতাত থাকিল ব্ৰিটিছৰ চৰকাৰত থাকিল পাৱাৰত থাকিল না আৰু যিজন কেণ্ডিডেট হয় তেখেত নিজে ডেপুটি চিফ হৈ থাকে না ডেপুটি চিফ আছে কাম কৰিব তো এতিয়া ডেপুটি চিফ ইমান 17 বছৰ পাৱাৰ ক্ষমতা গাদীত থকাৰ পিছতো নিজৰ এমচিএলে সমষ্টিতে জিকিব নোৱাৰে হাৰিব বুজিছে না হাৰিছে না তো তেখেত হাৰা কেণ্ডিডেট এমচিএলে সমষ্টিত সৰু সমষ্টি ইমান ডাঙৰ লোকসভা সমষ্টিত য'ত নেকি তেনেকুৱা ধৰণৰ 31টা না 32টা এমচিএলে সমষ্টি আছে সেইটো মিলাই এটা আমাৰ লোকসভা সমষ্টি হয় তো
ইমান কেইটা সমষ্টিক লৈ যিটো মানে অঞ্চল হয় কেনেকুৱা জিকিব নিজৰ সমষ্টিতে জিকিব পৰা নাই তো জিকাৰ অংকটো তাৰ নাই জিকাৰ অংকটো তাৰ মাইনাছ 1 নম্বৰ কথা দ্বিতীয় নম্বৰ কথাটো হ'ল বিপিএফ দলে যাক প্ৰক্ষেপ কৰিছে দল হিচাপে এতিয়া বিপিএফ দলৰ ভেটিটো কেনেকুৱা ভেটিটোতো মজবুত হ'ব লাগিব ঠিক আছে 17 বছৰ ৰাজত্ব কৰিছে বহুত শক্তিশালীভাৱে চলিছে ইয়াক মানে চৰকাৰ চলাইছে কিন্তু এতিয়া যোৱা বিটিসি ইলেকশন লৈকে ঠিক আছে মানিলো 17টা ইহঁতৰ এমচিএল আছিল বুজিছে না 17টা এমচিএল জিকিছে কিন্তু 17টা এমচিএল জিকিও মানে আমাৰ ইউপিএলৰ আছিল 11টা না বিজেপি 9টা আৰু জিএসপি এটা এনেকা তো এনেকাতে আমাৰ ভোট হলে আমি সরকার গঠন কৰিব পাৰিম কেনেকুৱা না তাৰ মানে লিডাৰশিপৰ কোৱালিটিটো আমাৰ দলবিলাকৰ ভাল আছে এই কাৰণে আমি সরকার গঠন কৰিব পাৰিছো কম সংখ্যাত জিকিলে 1 নম্বৰ কথা এতিয়া প্ৰমাণ কৰে যে বিপিএফৰ লিডাৰশিপ কোৱালিটি নাই না 17টা জিকিও যদি সরকার গঠন কৰিব নোৱাৰিলে অলৰেডি ইহঁতৰ ছবি আছিল এলায়েন্স না তথাপি ইহঁতে সরকার গঠন কৰিব নোৱাৰিলে কিন্তু আৰু সেইটো এতিয়া প্ৰমাণ হৈ গ'ল উত্তৰজনৰ পৰা এতিয়া সব এমচিএলএ বিলাক বুজি পাই গ'ল বিপিএফ আৰু কেতিয়া পাৱাৰত নাহিব সেই কাৰণে এতিয়া কোনবাই বিজেপি জয়েন কৰিছে কোনবাই ইউপিএল জয়েন কৰিছে একদম মানে ঘটনা হৈ গ'ল পুৰা কমি এতিয়া 8 জন আছে খালি 8 জন আছে শেষ ইহঁতৰ আৰু নাই ক'বলৈ গ'ল কেইদিনমান পিছত এনেকা হ'ব যে খালি হাজৰামা মহিলাৰী আৰু তাৰ খালি আছে মুনমুন ব্ৰহ্ম খালি 3 জন থাকে আর নাই সব ওলাই এনেকা হ'ব বুজিছে না বিপিএফ তো এনেকা অৱস্থাত কেনেকুৱা আমি বিপিএফৰ কেন্ডিডেট ইয়াৰ পৰা জিকিম আৰু সবতকৈ ডাঙৰ ঝাটকাটো হ'ল বিপিএফৰ হাজৰামাৰ পিছত ডাঙৰ যিজন বাঘা যিজন লিডাৰ একজন আছিল বিপিএফৰ বিশ্বজিৎ দাইমাৰী কি ক'ত গুচি গ'ল বিজেপি গুচি গ'ল নাই আৰু বাঘা লিডাৰ যিটো ভাল ডাঙৰ লিডাৰৰ ভিতৰত বিশ্বজিৎ দাইমাৰী আছিল বিপিএফৰ ষ্ট্ৰং লিডাৰ একদম আৰু যি ক'ব পাৰে একদম ভাল দিল্লীলৈকে ভাল হিন্দী ভাষাও ক'ব পাৰে তো তেনেকুৱা বিশ্বজিৎ দাইমাৰী সি আজি নাই বিজেপি গুচি সেকেন্ড ষ্ট্ৰং লিডাৰ আছিল সবতকে বিপিএফৰ যি নেকি আমাৰ অসমত কেবিনেট মন্ত্ৰী আছিল কোন চন্দন ব্ৰহ্ম সবেই চিনি পায় না সবতকে মানে একদম মানে ষ্ট্ৰং লিডাৰ বিপিএফত ক'বলৈ গ'লে এতিয়া চন্দন ব্ৰহ্মই যোৱাকালি প্ৰেছ মিট দিলে যে আমাৰ অহা 12 তাৰিখত ইউপিপিএল দলত যোগদান কৰিব তেনেহ'লে তো সব শেষ ভাল লিডাৰ নাই আৰু তো এতিয়া সেইটোৱেই কথা আপোনালোকে বুজাব লাগিব ৰাইজক যে এতিয়া আৰু বেলেগ ফালে কষ্ট কৰি ভাই লাভ নাই আমি চৰকাৰৰ লগত থাকিম কোনোবাই যদি আপোনালোকে সুবিধা পাইছে ভাল কথা যিবিলাক সুবিধা পোৱা নাই আমাৰ ব্লক কমিটিক দিয়ক সেলফ হেল্প গ্ৰুপ 9000 প্লাস সেলফ হেল্প গ্ৰুপ আমি 25000 টাকাকে দিছোঁ এতিয়া 6000 সেলফ হেল্প গ্ৰুপক আকৌ দিম এই মডেল প্ৰডাক্ট শেষ হোৱাৰ লগে লগে কোনোবা যদি সেলফ হেল্প গ্ৰুপ আপোনালোকৰ পোৱা নাই কাইণ্ডলি লিষ্টটো দিয়ক আমি ঘুমাই দিম আমাৰ বাইদেউহঁতে ব্লক কমিটিৰ লিড লওক আপোনালোকে যে এই লিষ্টটো হোৱাৰ পিছত আপোনালোকে কাইণ্ডলি জমা দিব যাতে সেই লিষ্টটো এই 6000 যাতে ঘুমাই দিওঁ আমাৰ লগত যিবিলাক আছে আমি কাকো বঞ্চিত নকৰোঁ আৰু এই সেলফ হেল্প গ্ৰুপৰ যিটো পাইছে যিবিলাকে আৰু যিবিলাকে এতিয়া পাব মডেল প্ৰডাক্ট হোৱাৰ পিছত ভালকৈ ব্যৱহাৰ কৰক পইচা নেক্সট কিস্তি আকৌ পাব 25000 আৰু পাব তাৰ পিছত যদি আকৌ ভালকৈ যদি ব্যৱহাৰ কৰি থাকে পিছত আমাৰ চৰকাৰে ডিচিশ্যন লৈছে লাখত দিম আপোনালোকক লাখ টকাত দিম 1000 টকাত দিম আৰু পিছত যদি ভাল আৰু যিহেতু এতিয়া লাখপতি মহিলা আঁচনি ওলাইছে লাখপতি মহিলাবিলাকৰ পৰা লাখপতি হ'ব লাগিব আপোনালোকৰ বেংক একাউণ্টত লাখ টকা থাকিব লাগিব বুজিছে না তো তেনেকুৱা ধৰণৰ স্কিম কেন্দ্ৰীয় চৰকাৰে ওলাইছে সেইটো আমাৰ বিটিআৰ চৰকাৰে আমি সিদ্ধান্ত লৈছোঁ এডিশ্যনেল আপোনালোকক ছাপোৰ্ট কৰিম মহিলাক ফ'কাছ কৰি বহুত কাম হৈ আছে তো সেইকাৰণে মহিলাবিলাকক বুজাব যে আমি বেলেগ চৰকাৰৰ লগত বেলেগ দলৰ লগত কিয় থাকিম যি দল যি চৰকাৰে আমাৰ কাৰণে কাম কৰি আছে তো তেখেতসকলৰ লগত আমি থাকিম তো বহুত তেনেকুৱা ধৰণৰ আৰু স্কিম আঁচনি আছে আই অনচাইট বিভাগীয় জানে আপোনালোকে মানে গৰীব দুখীয়া পৰিয়ালৰ গৰ্ভৱতী মহিলা তেখেতসকলক আমি 10 মাহ 1000 টকাকৈ দিম ডক্টৰ হ'বলৈ ময়ো ডক্টৰ হ'লে ভাল লাগিব বা তেখেতৰ সপোন আছে তো সেইটো বাস্তৱ কোনে কৰিব কাৰণ কোচিং লাগে কোচিঙততো লাখ টকা লাগে বুজিছেনে এক্সামত পাছ হোৱাৰ কাৰণে এতিয়া কোনোবাই যদি কয় ইঞ্জিনিয়াৰ হওক কোচিঙত লাখ টকা লাগে কোনোবাই যদি কয় BDO মেজিষ্ট্ৰেট বা SDO চিভিল হওক তো সেইটো কাৰণে কোচিং আছে কোনোবাই যদি কয় মই SP হম DC হম